खुलुमबाय प्राइम 24 हेडलाइन स्टुडियोआव आं आमिना सरगियारि 27 जुलाइ खालारखालि सनितपुर जिल्ला एक्स एनडिएफबि वेलफेयार एसोसिएशन आरो बड' वुमेन जास्टिस फरमनि बानजायनायाव सनितपुर जिल्लानि राङापारायाव एनडिएफबिनि दाजेनगिरि आफादगिरि रन्जन दैमारि आरो गुबुन गुबुन सोद्रोमाफोरखौ जेलनिफ्राय उदां खालामनांगौनि दाबिजों धरना होनाय हाबाफारि लादों। मख'नो गोनांदि थांनाय 27 जानुवारि दानाव एनडिएफबि आबसु आरो भारत सरकार आरो आसाम सरकारनि गेजेराव मोनसे गोजोन गोरोबथा जानानै थाङो। नाथाय दुखुनांथाव बाथ्रा गोजोन गोरोबथा बिटिआर रेकर्ड जाखांनायनि उनावबो गोजोन गोरोबथानि सागानगिरि आरो माखासे एनडिएफबिनि सोद्रोमाफोरा जेलाव थांफिननायखौ एनडिएफबिनि दैदेनगिरि आरो रायजो राजाफोरा गोजोननाय मोनाखै। दाजेनगिरि आफादगिरि रन्जन दैमारि आरो गुबुन गुबुन सोद्रोमाफोरखौ जेलनिफ्राय उदां खालामनांगौनि दाबिजों दिनै सनितपुर जिल्ला एक्स एनडिएफबि वेलफेयार एसोसिएशनआ धरना होदों। बे हाबाफारियाव बाहागो लादों एनडिएफबि डि नि आफादगिरि दैथुन बसुमतारि, एनडिएफबि एस निफ्राय लेङाइ आफादगिरि आर लोमस्राव, रैमालि मुसाहारि, वुमेन पाब्लिसिटि सेक्रेटारि अल सारेन्डार एनडिएफबि बिथांमोना। दानिया फै माखासे नुथाय नायदिनि। আজি যেহেতু আমি ইয়াত গোটাই এক্স এনডিএফবি কোঅৰ্ডিনেশ্যন কমিটি হৈ আমি ইয়াত জমা হৈছোঁ। আজিৰ মেইন উদ্দেশ্যটো এইটোৱে, আমাৰ এনডিএফবি যেতিয়া শক্তি হোৱাৰ পিছত আমাৰ ফাউণ্ডাৰ মেম্বাৰ ৰঞ্জন दैमारि ছাৰ লগতে আৰু বহুতখিনি এছ গ্ৰুপৰ লিডাৰকেইটা আছে। আজি গভৰ্ণমেণ্ট লগত এগ্ৰিমেণ্ট হোৱাৰ পিছতো আজি গভৰ্ণমেণ্টে কিন্তু কিহৰ কাৰণে জেলত আজিলৈকে ইহঁতক জেলত ৰখাই আছে। ইয়াৰ কাৰণে মই গভৰ্ণমেণ্টক আহ্বান কৰিছোঁ যে আমাৰ যিকেইটা ৰঞ্জন ছাৰ লগত যিকেইটা এনডিএফবি লিডাৰকেইটা আছে ইহঁতক চৰকাৰে সোনকালে ইহঁতক মুক্তি দিয়ক, এইটোৱে মোৰ পৰা আহ্বান। আৰু आं दिनै बेखौनो बुंनो सानदों, दिनै एनडिएफबिखौ गभर्नमेन्टआ थगायनानै लिंहरनानै दिनै बिटिआर सुक्ति खालामनानै एनडिएफबिखौ वान टाइम डिस बायदि बाहायदों। बाहायखांनाय उनाव ज्राब गारनानै दिनै एनडिएफबिखौ जेलाव सोना दोनफिनदों। बिनि थाखायनो आं गोख्रों खावलायो जाहाथे बियाव सरकारनि माबा मोनसे पलिसि, सरकारनि माबा मोनसे राजनिति दङब्ला बे जोंनि रन्जन दैमारि सारमोनजों थानानै गासिबो एनडिएफबिफोरखौ लानानै जाहाथे राजनिति दा गेलेथों आरो राजनिति खालामा। बिथांमोना गभर्नमेन्टनि आयेन बायदियै बिथांमोनखौ थाबैनो हगारनांगौ होनना आं जोंनि सनितपुर डिस्ट्रिक्टनि एक्स एनडिएफबि कोअर्डिनेशन कमिटिनि जानानै आं बेखिनिखौनो खावलायनाय थाबाय। আপোনালোকে সকলোৱে জানে আজি শোণিতপুৰ জিলা এক্স এনডিএফবি হিচাপে তেওঁলোকৰ লিডাৰ আৰু কেডাৰসকলে একেলগে গোট খায় তেওঁলোকৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন दैमारि আৰু তেখেতৰ লগত যিসকল এনডিএফবি লিডাৰ বা কেডাৰ, মই ফ্ৰেকশ্যনৰ নাম ক'ব খোজা নাই, কোনোবা এছৰ আছে, কোনোবা ৰঞ্জন दैमारि আছে, কোনোবা জেনেৰেল পাব্লিকৰ এনডিএফবিৰ নামত আজি জেইলত কাৰাগাৰ অৱস্থাত আছে। গতিকে তেওঁলোকে আজি একগোট হৈ পেলাই আহ্বান জনাব বিচাৰিছে যে অতি সোনকালে যাতে ৰঞ্জন दैमारि ছাৰ আৰু তেওঁলোকৰ যিসকল কেডাৰ বা লিডাৰসকলে জেইলত আছে তেওঁলোকক অতি সোনকালে মুক্তি দিব লাগে। কাৰণ আপোনালোকে সকলোৱে জানে যোৱা 27 জানুৱাৰী 2020ত বড়োসকলৰ লগত আৰু অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত এটা শান্তি চুক্তি হৈ গ'ল। এনডিএফবি, এপছু আৰু লগতে ইউবিপিঅ এই সংগঠনৰ লগত একেলগে। গতিকে এই শান্তি চুক্তিৰ পিছত এটা সংগঠনৰ যি সশস্ত্ৰ সংগ্ৰামৰ প্ৰতিষ্ঠাপক আছিলে তেখেত ৰঞ্জন दैमारि, তেখেতে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পিছত আকৌ জেলত ঘূৰি যোৱাটো অতি দুৰ্ভাগ্যজনক। আমি চৰকাৰক আহ্বান জনাইছোঁ তেওঁলোকে যাতে শান্তি চুক্তিৰ সন্মান জনায়, তেওঁলোকে যাতে ৰঞ্জন दैमारिক ৰিলিজ দিয়ে জেলৰ পৰা। আমি তেওঁৰ কেছবিলাক খাৰিজ কৰিব দিয়া নাই, আমি জামিন বিচাৰিছোঁ। তেওঁ এগৰাকী চুক্তিকাৰী হিচাপে তেওঁ বাহিৰত থাকিব পাব লাগে আৰু যি চুক্তিখনত যিবিলাক দফাবিলাক আছে সেইবিলাকত ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে তেওঁ সহভাগ হ'ব পাব লাগিছিল। গতিকে আজি বড়ো ৰাইজসকলে সন্তুষ্ট নহয় এই চুক্তিক লৈ পেলাই, কাৰণ আজি চুক্তিকাৰী এগৰাকী জেলত আকৌ ঘূৰাই পঠিওৱা হৈছে। গতিকে আমি এই
যিটো কাৰ্যসূচী এই কাৰ্যসূচীৰ জৰিয়তে মই বড়ো উইমেন জাষ্টিছ ফৰামৰ ফালৰ পৰা এওঁলোকক সহযোগ কৰিবলৈ আহিছোঁ যে অতি সোনকালে বড়োসকলৰ যিটো শান্তি চুক্তি এই শান্তি চুক্তিটো সন্মান জনাই অসম চৰকাৰ ভাৰত চৰকাৰে যাতে NDABৰ প্ৰতিষ্ঠাপক ৰঞ্জন দৈমাৰী তেখেতক অতি সোনকালে বেইলত যেন তেওঁলোকে ৰিলিজ দিয়ে সেই আহ্বান জনাব বিচাৰিছোঁ আৰু চৰকাৰক বাৰে বাৰে আমি ক'ম যে আমাক বড়োসকলক আৰু অত্যাচাৰ নকৰিব অন্যায় নকৰিব আমি সঁচাকৈয়ে সকলোৱে কৈছে আইনে সকলোৰ কাৰণে আইনে সমান সকলো মানুহৰ কাৰণে সকলো ব্যক্তি সকলো জাতি জনগোষ্ঠীৰ কাৰণে আইন সকলোৰ কাৰণে সমান বুলি কোৱা হৈছে কিন্তু আমি দেখিছোঁ যে আইন সকলোৰ কাৰণে সমান নহয় আমি দেখিছোঁ যে চৰকাৰক যেতিয়া আমি সুধো আলোচনা কৰোঁ চৰকাৰে কয় সেইটো আইনৰ ব্যৱস্থা আইনেহে জানে কৰ্টেহে কৰিব আৰু যেতিয়া আমি কৰ্টত যাওঁ কৰ্টে কয় যে চৰকাৰেহে জানিব চৰকাৰে সহযোগ কৰিলে আমি তেখেতক বেইল দিব পাৰিম এই দুটা বস্তু আমাৰ মাজত অতি সন্দেহজনক হৈ আছে হ'ব পাৰে সেই যোৱা যিটো 27 জানুৱাৰীত হোৱা শান্তি চুক্তিখন হয়তো হ'ব পাৰে যে BTC ইলেকশ্যনৰ কিবা এটা এজেণ্ডা আছিলে নেকি সেইটো এটা আমাৰ মাজত সন্দেহ আহিছে গতিকে আমি আশা কৰিম যাতে চৰকাৰে অতি সোনকালে ৰঞ্জন দৈমাৰী আৰু তেখেতৰ লগত থকা যিসকল NDAB কেডাৰ বা লিডাৰসকলে আছে তেওঁলোকক যাতে অতি সোনকালে জেলৰ পৰা ৰিলিজ দিয়ে ধন্যবাদ ক'বলগীয়াটোতো এইটোৱে কি মানে আজি চুক্তি হৈ যোৱাৰ পিছতো আজি ৰঞ্জন দৈমাৰী যাক আমি প্ৰতিষ্ঠাপক বুলি জানো বা তেওঁ প্ৰতিষ্ঠাপক হৈ পেলাইও চুক্তি কৰি পেলাই যে এতিয়ালৈকে তেওঁ মানে জেলত থাকিবলগীয়া হৈছে সেই কাৰ্যটো আমি খুব ধিক্কাৰ দিছোঁ উই ষ্ট্ৰংলি কণ্ডেম আমি এনেকুৱা চুক্তি বা তেনেকুৱা চুক্তিত আমি ৱৰ্ল্ডত দেখা নাই নেভাৰ চিন ইন দ্য ৱৰ্ল্ড তো আমি সেই বস্তুটো আমি কেতিয়াও মানি ল'ব পৰা নাই সহ্য কৰিব পৰা নাই গতিকে আমি এটাই কথা আমাৰ যেতিয়ালৈকে ৰঞ্জন দৈমাৰী ছাৰক মুকলি নিদিয়ে তেতিয়ালৈকে হয়তো আমি আগলৈকো মানে এনেকুৱা এটা কাৰ্যসূচীবিলাক লৈ যাম BTC ইলেকশ্যনৰ কাৰণে এইটো কৰা বুলি ভাবিছে নেকি বাৰু যিটো হ'ব পাৰে আমি এইটো নেক্সাছ আমি তেনেকুৱা লাগে কাৰণ বাকী কেইটা বাহিৰত থাকি পেলাই খালি এটাই মানুহ খালি এজনে চুক্তিকাৰী ছিগনেটৰ তেওঁ কিয় ভিতৰত থাকিব লাগে আমি আমাৰ সেইটো সন্দেহ নহয় সেইটো আমি মানে ক'ব বিচাৰোঁ কৈছোঁ যে এইটো এটা কনস্পিৰেচি এগেইনষ্ট ৰঞ্জন দৈমাৰী ছাৰ কাৰণ এইটো এটা আমাৰ কাৰণে এটা মানে এটা সহ্য কৰিব পৰা এটা কিবা আমি নহয় মানে এইটো ক্ষেত্ৰত হেৰি BTC ইলেকশ্যনত কিবা প্ৰভাৱ পৰিব পাৰিব নেকি পাৰে নেকি বাৰু মানে ৰঞ্জনপন্থীৰ ফালৰ পৰা কিবা হয় পাৰিব পৰিবতো কিয় নপৰিব আজি কাৰণ বড়ো ৰাইজে এতিয়া সন্তুষ্ট নহয় যিমান মানে ৰাইজে কোনোবা দিয়া নহয় তেতিয়াহ'লে BTC নিৰ্বাচনত কি ধৰণৰ প্ৰভাৱ পৰিব নিশ্চয় মই ভাবোঁ কাৰণ এতিয়া বড়ো ৰাইজে সন্তুষ্ট নহয় হয় যেতিয়া প্ৰথম একোটো হৈছিলে পিছ একোটো যেতিয়া হৈছিলে তেতিয়া সকলোৱে ভাবিছিলে যিয়ে নহওক একেলগে আমাৰ এপছু লগতে NDAB আৰু অসম চৰকাৰ ভাৰত চৰকাৰ একেলগে এটা চুক্তি হৈ গ'ল গতিকে বড়োসকলৰ কাৰণে কিবা এটা নতুন আহিছে বুলি সকলোৱে মানে এটা সন্তুষ্ট পাইছিলে বা ভাবিছিলে কিন্তু এতিয়া লাহে লাহে গোটেই বস্তুখিনি মানে ওলাই পৰিছে যে ক'ত কি কেনেকৈ মানে কনট্ৰভাৰ্চি চলিলে বা কনস্পিৰেচি ক'ত কি হ'ল ষড়যন্ত্ৰ ক'ত থাকিলে এতিয়া এইবিলাক বস্তু লাহে লাহেকৈ ওলাই আহিছে গতিকে আমাৰ বড়ো ৰাইজে এতিয়া বুজি পাইছে যে এই যিটো শান্তি চুক্তি সেই চুক্তিখন নিশ্চয় এই BTC ইলেকশ্যনক লৈ পেলাই কিবা ভিতৰুৱা কিবা এটা দাম দৰ কাৰোবাৰ লগত কিবা এটা হোৱা বুলি এতিয়া আমাৰ সন্দেহ হৈছে এতিয়া বড়ো ৰাইজে এতিয়া সন্তুষ্ট নহয় গতিকে BTC ইলেকশ্যনত ডেফিনেটলি সেইটো প্ৰভাৱ পৰিব হাগ্ৰামা মহিলাই ডাঙৰীয়া অলপ হেৰি হ'ব পাৰে নেকি এইবাৰ এইটো আমি ক'ব নোৱাৰোঁ কাৰণ এইটো পলিটিক্স আমি সাধাৰণ ৰাইজ এতিয়া ভোটটো ৰাইজেহে দিব ৰাইজে কাক ভাল পায় ৰাইজে ভোট দিব আৰু তেওঁলোকক জিকাব আৰু ৰাইজৰ হাতত আমি এৰিছোঁ গতিকে ৰাইজে ডিচাইড কৰিব